অসম হৈছে বহুতো ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপূৰ এক ৰাজ্য। ইয়াৰ চুকে কোণে থকা দৌল, দেৱালয়, থান, মন্দিৰ ইত্যাদিয়ে ইয়াৰে পৰিচয় দিয়ে। নমস্কাৰ, আজি আমি উপস্থিত হৈছোঁহি অসমৰ তেনে এক ঐতিহ্যমণ্ডিত মন্দিৰত। এই মন্দিৰভাগ যোৰহাট জিলাৰ পূব প্ৰান্তত ২ নং চিন্তামণিগড়ৰ বুকুত অৱস্থিত। এই মন্দিৰভাগ জগদুৱাৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত। এই মন্দিৰভাগ আছে ঐতিহাসিক চিন্তামণিগড়ৰ বুকুত। এই চিন্তামণিগড় নিৰ্মাণ কৰা হৈছিল আহোম ৰজাৰ দিনত। কেইবা কিলোমিটাৰ দৈৰ্ঘ্যত বিয়পি থকা এই চিন্তামণিগড় নিৰ্মাণৰ অন্তৰালত বহুতে বহুত কথা আৰু কাৰণ ক'ব বিচাৰে। ইয়াৰ আটাইতকৈ সন্মতি আৰু গ্ৰহণযোগ্য বিষয়টো হৈছে আহোমসকলে নিজ সুৰক্ষা আৰু নিজ ৰাজ্যক শত্ৰুৰ সৈন্যৰ আক্ৰমণৰ পৰা বচাবৰ বাবে নিৰ্মাণ কৰা হৈছিল। গড়টোৰ কাষত বহু পৌৰাণিক ভগ্নাংশ আছে। এই গড়ৰ আৰু মন্দিৰৰ ভাগৰ ওচৰতে এটি ৰজাদিনীয়া পুখুৰী আছে, যাক বেজবৰা পুখুৰী বুলি কোৱা হয়। মানুহে কোৱা মতে এই পুখুৰীত বহুত অদৃশ্য শক্তি আছে। ঐতিহাসিক তথ্য মতে এই পুখুৰীভাগ নিৰ্মাণ কৰা হৈছিল গড়বন্ধাসকলৰ পানীৰ অভাৱ পূৰণৰ বাবে। ওম নম শিৱায়। মই ব্ৰহ্মকন শিৱ মন্দিৰৰ কেন্দ্ৰৰ এজন পূজা হিচাপে ইয়াত আছোঁ। আমাৰ ইয়াৰ প্ৰথম ইতিহাস প্ৰসিদ্ধ চিন্তামণিগড় ব্ৰহ্মতল শিৱ মন্দিৰ। আহোম ৰজাৰ দিনতেই এই মন্দিৰৰ এই ব্যায়াম নামৰ ব্যায়ামৰ দুজোপা গছ আছে। সেই দুজোপা গছৰ আৰতেই আহোম ৰজাৰ ইয়াত কীৰ্তিচিহ্ন আছিলে। মুকলি আকাশৰ তলতে তেতিয়াৰ পৰা ঐতিহ্যমণ্ডিত ব্যায়ামৰ তলতে বিখ্যাত আছিলে। কিন্তু 1920 চনতেই সমূহ ৰাইজ তেতিয়াৰ পৰা গোট খাই লাহে লাহে মুকলি আকাশৰ তলতেই ইয়াতে ধূপ চাকি বন্তি জ্বলাইছিলে। 2002 চনত মুকলি আকাশৰ তলতেই এখন চালি দিয়া হৈছিলে। ইয়াত হাত ধৰিছিলে প্ৰয়াত শশীধৰ বৰাদেৱে। ৰাইজৰ অনুদান তথা চৰকাৰৰ অনুদান হিচাপে প্ৰথম 2018 চনত পঞ্চায়তৰ আণ্ডাৰে এইটো আমাৰ মুখ্য কাৰ্যালয়টো নিৰ্মাণ কৰি দিছিলে। তাৰপিছত অসম দৰ্শন আঁচনিত আমাৰ মন্দিৰটো বৃহৎ এটা আকাৰ ল'লে। ইয়াত মন্দিৰৰ চাকি লিংগত চাকি জ্বলালেও চাকি দুগজ দেখা যায়। যদি কিবা হেৰি হয়, এই গাঁও ঘৰৰ দাঁতিটো আমি শব্দৰ স্পৰ্শ দেখোঁ। বিভিন্ন আমি ইয়াত মহত্ব আমি দেখিবলৈ পাই আছোঁ। শিৱলিংগৰ দাঁতিতেই আমাৰ এখন গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী আমি নিমন্ত্ৰণ কৰি আনি সমূহ ৰাইজে এখন গুৰু আসনো প্ৰতিষ্ঠা কৰা হ'ল। আৰু ইয়াৰ পিছতেই ৰাইজে সকলোৱে সিদ্ধান্ত কৰি পবিত্ৰ ভাদ মাহত আমি দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ কৰা হয়। আৰু শ্ৰী শ্ৰী শিৱৰাত্ৰি ভাগ 2দিনীয়া আৰু 3দিনীয়া কাৰ্যসূচীও আমি পালন কৰোঁ। প্ৰথম অৱস্থাত দিনত আমি নাম কীৰ্তন আৰম্ভ হয়। ৰাতিলৈ শিৱ পূজা অৰ্পণ কৰা হয়। আৰু কেতিয়াবা কোনোবা বছৰ যদি অসুবিধাৰ কাৰণে পাতিব নোৱাৰিলেও প্ৰতি বছৰে আমাৰ ইয়াত ভাওনা প্ৰদৰ্শন হৈ থাকে। প্ৰতি সপ্তাহত সোমবাৰে শিৱগীতা, বৃহস্পতিবাৰে মহাভাৰত আমি সদায় চৰ্চন কৰি আছোঁ। আৰু এইকেইটা দিনত আমি ভাগৱত
শ্ৰীমদ ভাগৱতখন পাঠ কৰি আহিছোঁ। অকল এই অনুষ্ঠানটো অকল ব্যায়াম বটল শিৱ মন্দিৰ কলাকৃষ্টিয়ে নহয়, ইয়াত 7খন গাঁও জড়িত হৈ আছে। কামুলি গাঁও, মৰিজাজি, সোণাৰী গাঁও, দগাঁও, আমতল, বনাই, ঔগুৰি, এই বিভিন্ন অঞ্চলৰ মানুহে শিৱৰাত্ৰিত 5,000 ভক্ত ইয়াত মানে সমাগত হয়। বছৰৰ মূৰত আইসকলৰ যিটো আইনাম, প্ৰতি বছৰে চ'ত মাহত এই আইসকলে আইনাম গায় আৰু আই শৰাই দিয়ে। মোৰ ইয়াত শিক্ষাৰ পৰা প্ৰায় কমেও 25জন যুৱকে চাকৰি পাইছে আৰু 4গৰাকী যুৱতীয়েও নিজৰ সংস্থাপন লৈছে। আৰু ইয়াত যথেষ্ট কমেও 10-15টা গৰু ইয়াতে এৰিছে ৰাইজে। আমি 2020 চনৰ পৰা আৰু এটা পদক্ষেপ আমাৰ কেন্দ্ৰীয় কমিটিয়ে লৈছিলে, এই বিবাহ, কোনোবাই যদি বিবাহ অনুষ্ঠান পাতোঁ বুলি কয় তেন্তে আমাৰ এই ব্যায়াম বটল শিৱ মন্দিৰতে পতা হয়। ইতিমধ্যে আমি ইয়াত 5খন বিয়া ইতিমধ্যে পাতি গৈছোঁ আৰু পতা আৰু ইয়াত সম্ভাৱনা আছে। যদি কোনোবা ব্যক্তিয়ে ইয়াত পাতোঁ বুলি ভাবে তেন্তে তেখেতলোক ইয়ালৈ আহিব পাৰে। আৰু ইয়াত সহায় সপোৰা প্ৰতি সপ্তাহে যে ইয়াত চলিয়ে থাকে, আপোনালোকো ইয়াত আহিব। আৰু আমাৰ বিশেষকৈ প্ৰয়োজনীয় বস্তু হৈছে আমাৰ এই বাৰান্দাখন আৰু লেট্ৰিনটো যদি হৈ যায় যে আপোনালোকৰ এই মাধ্যমে অৱগত হ'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আপোনালোক সকলো এবাৰ নিশ্চয় এই মন্দিৰ ভাগলৈ দৰ্শনৰ বাবে আহক। মই কথা দিছোঁ, ইয়াৰ আধ্যাত্মিক ভাৱধাৰাৰ অনুভৱে আপোনালোকৰ মনত এক শান্তিৰ চেতনা কঢ়িয়াব। ধন্যবাদ।